Mankind was one community. মুঠতে উদ্যোগী হোৱাৰ চেষ্টা কৰিব। আল্লাহ ৰসুল সাল্লামে কৈছে তোমালোকে উদ্যোগী হোৱা, তোমালোকে পৰৰ মুখাপেক্ষী নহবা। বাৰ বাৰ আল্লাহ ৰসুল সাল্লামে হাদিছত এইবিলাক কথা মনা কৰা হৈছে যে তোমালোকে পৰৰ ওচৰত হাত নাপাতিবা। আল্লাহ ৰসুল সাল্লামে হাদিছত কৈছে তলৰ হাতখন ওপৰৰ হাতখন তলৰ হাতখন কৈ শ্ৰেষ্ঠ। তাৰমানে দেনেৱালা হোৱা, লেনেৱালা নহ'বা। আমি যদি নিজে উদ্যোগী হওঁ তেতিয়াহ'লে আমি 10জনক দান এটা কৰিব পাৰিম। যিসকল অক্ষম আছে তেওঁলোকক আমি দান কৰিম। আমি যাতে কাৰো ওচৰত হাত পাতিব লগা নহয়, আমি সেইখিনি চেষ্টা কৰিম। আসসালামু আলাইকুম ৰহমতুল্লাহ। আজি আমাৰ লগত উপস্থিত আছে এটি বিশেষ খনত আমাৰ ইছৰাৰ অধ্যক্ষ জনাব মৌলানা নুৰুল আমিন কাছিমি চাহেব। আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে তেখেত যিহেতু এজন উদ্যোগী ব্যক্তি, এজন মানে যথেষ্ট মাদ্ৰাছাৰ পঢ়া শেষ কৰাৰ পিছতে এই ক্ষেত্ৰত মানে আকৰ্ষিত হৈছে, বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আজিৰ দিনত তেখেত যথেষ্টখিনি আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত তেখেতে মাদ্ৰাছা সমাজক কি মানে পৰামৰ্শ দিব বিচাৰিছে যে মাদ্ৰাছাৰ লগত জড়িত থাকি মাদ্ৰাছাত শিক্ষকতা কৰাৰ লগতে আৰু কি কৰিব পাৰে, যিহেতু বৰ্তমান বিশেষকৈ লকডাউনৰ পৰিস্থিতিত ওলামাসকলৰ মাজত, মাদ্ৰাছাৰ শিক্ষকৰ বা ইমামসকলৰ মাজত মানে জীৱিকাৰ উপাৰ্জনৰ ক্ষেত্ৰত যি বিৰাট এটি সমস্যা সৃষ্টি হৈছে, এই সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব পাৰে, এই ক্ষেত্ৰত মই তেখেতৰ পৰা গুৰুত্বপূৰ্ণ কিছু পৰামৰ্শ জানিব বিচাৰিছোঁ। নিশ্চয় ব্যৱসায় কৰাটো সুন্নত, এই বিষয়টো আমি সকলোৱে জানো। বিশেষকৈ আমাৰ মাদ্ৰাছাত পঢ়া যিসকল স্কলাৰ্ছ আছে, মাদ্ৰাছাত পঢ়া আলিম উলামা আছে, মাদ্ৰাছা শিক্ষা শেষ কৰাৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে অকল মাদ্ৰাছাত কাম কৰাৰ কথা ভাবি নাথাকি, মাদ্ৰাছাত কাম কৰিব পাৰিলেতো খুব ভাল, সকলোৱেতো সুবিধা নাপায়, কিন্তু মাদ্ৰাছাত যদি কোনোবাই কাম কৰিব বিচাৰেতো কৰিব পাৰে। কিন্তু এটা ডাঙৰ সমস্যা হয় যে মাদ্ৰাছাত পঢ়ি অহাৰ পিছতে তেওঁ ভাবে যে এখন মাদ্ৰাছা খুলিম আৰু তাতে আমি মানে ৰাইজৰ পৰা চান্দা বাৰগনি লৈ পেলাই চলিম। এই প্ৰৱণতাটো অত্যন্ত মাৰাত্মক আৰু এটা মানে খুব বিপদজনক এটা পৰম্পৰা হৈবলৈ গৈ আছে আমাৰ অসমত। যিহেতু মাদ্ৰাছাৰ উদ্দেশ্য শিক্ষা প্ৰদান কৰাহে, নিজৰ জৰুৰত পূৰা কৰা নহয়। মাদ্ৰাছাৰ উদ্দেশ্যটো হৈছে দিনী শিক্ষা যিমানখিনিলৈকে প্ৰয়োজন সেইখিনিলৈকে আমি ছাত্ৰক আমি দান কৰা। কিন্তু এতিয়া দেখা গৈছে যে মাদ্ৰাছা খুলি নিজৰ প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে যেন মাদ্ৰাছাই একমাত্ৰ উপায়, এনেধৰণৰ মানুহ কৰিব পৰাৰ এনেকুৱা সমস্যা হৈছে। গতিকে এইটো আমাৰ যথেষ্ট এটা ক্ষতিকাৰক প্ৰৱণতা হৈ গৈছে আমাৰ মাজত। গতিকে এইটোৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে মই পৰামৰ্শ দিম। মইতো পৰামৰ্শ দিব পৰা ব্যক্তি এতিয়ালৈকে হোৱা নাই। মই ক্ষুদ্ৰ মানে এটা মই মতামত দাঙি ধৰিব বিচাৰোঁ আমাৰ মাদ্ৰাছা শিক্ষিত ব্যক্তিসকলক, যে অকল মাদ্ৰাছাত চাকৰি কৰিম বা মছজিদত ইমামতি কৰিম, কৰিব পাৰিলেতো ভাল। যদি ক'ৰবাত জৰুৰত আছে যাব লাগিব, সেই সময়তে যদি তেওঁ বা কৰি আছে ভাল কথা। যিসকলে কৰি আছে তেওঁলোকে খুব ভাল কাম কৰি আছে, আল্লাহ তৌফিক দিয়ক। যিসকলে পৰা নাই বা পোৱা নাই তেওঁলোকে কিবা কৰি থাকিলেও তাৰ লগতে কৰিব পাৰে। কোনোবা মাদ্ৰাছাত পঢ়ি আছে, পঢ়াই আছে, বা কোনোবা ইমামতিও কৰি আছে, তেওঁ তাৰ লগতে নিজে উদ্যোগী হ'ব পাৰে। নিশ্চয় পাৰে। নিজেই ক্ষুদ্ৰকে নিজৰ ব্যৱসায় খুলিব পাৰে, নিজৰ কাপোৰৰ দোকান। এজনে নোৱাৰিলে 10জনে মিলি হ'লেও কৰক, 10জনে মিলি হ'লেও কৰিব পাৰে, গোট হিচাপত কৰিব পাৰে। মুঠতে উদ্যোগী হোৱাৰ চেষ্টা কৰিব। আল্লাহ ৰসুল সাল্লামে কৈছে তোমালোকে উদ্যোগী হোৱা, তোমালোকে পৰৰ মুখাপেক্ষী নহবা। বাৰ বাৰ আল্লাহ ৰসুল সাল্লামে হাদিছত এইবিলাক কথা মনা কৰা হৈছে যে তোমালোকে পৰৰ ওচৰত হাত নাপাতিবা। আল্লাহ ৰসুল সাল্লামে হাদিছত কৈছে তলৰ হাতখন ওপৰৰ হাতখন তলৰ হাতখন কৈ শ্ৰেষ্ঠ। তাৰমানে দেনেৱালা হোৱা, লেনেৱালা নহ'বা। আমি যদি নিজে উদ্যোগী হওঁ তেতিয়াহ'লে আমি 10জনক দান এটা কৰিব পাৰিম। যিসকল অক্ষম আছে তেওঁলোকক আমি দান কৰিম। আমি যাতে কাৰো ওচৰত হাত পাতিব লগা নহয়, আমি সেইখিনি চেষ্টা কৰিব লাগে। মাদ্ৰাছা শিক্ষিত ব্যক্তিসকলক মই বিশেষভাৱে আপিল কৰিব বিচাৰোঁ যে আহক আমি দেনেৱালা বনো, আমি লেনেৱালা যাতে কাৰো ওচৰত নবনো। তেতিয়া আমাৰ মাদ্ৰাছা শিক্ষাটোৰ মানে যিটো পজিশ্যন, যিটো মৰ্যাদা, সেইটো বাঢ়িব, নকমে। কিন্তু এতিয়া দেখা গৈছে তাৰ ওলোটাটো হৈ আছে। মাদ্ৰাছা শিক্ষাৰ মানে মৰ্যাদাটো মানুহৰ মাজত আছে, এই কাৰণে আছে যে তেওঁলোকে আৰু গৈ পেলাই কি কৰিব। গতিকে এই বদনামটো আমি আঁতৰাব লাগিব। এই ক্ষেত্ৰত আমি বহুত গাৰ্জেনসকলৰ পৰা এটা কথা শুনিব পাৰিছোঁ যে মাদ্ৰাছাত পঢ়ালে কি হ'ব, ইয়াতে গৈ আকৌ সেই চাদা কালেকশ্যন এইবিলাকে কৰিব লাগিব। বহুতে এই কাৰণে পঢ়া লিখাৰ পৰা সেইটো কাৰণে আমাৰ বহুতে মাদ্ৰাছাত দিবও মানে ভাল নাপায়। ভাল ঘৰৰ ল'ৰা ছোৱালীবিলাক বেছিভাগে মাদ্ৰাছাত দিবলৈ কুণ্ঠাবোধ কৰে যে কি কৰিব মাদ্ৰাছাত পঢ়ি। তেনেকুৱা কথা নহয়। মাদ্ৰাছাত অকল ইমামতি কৰিবৰ কাৰণে নপঢ়ে মানুহে। মাদ্ৰাছাত পঢ়িও বিভিন্ন কাম কৰিব পাৰে। আমি দেখি আছোঁ এতিয়া বহুতে মাদ্ৰাছাত পঢ়াৰ পিছতো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব গৈ আছে, বিভিন্ন ভাল কামত তেওঁলোকে উদ্যোগমূলক কামত আগবাঢ়িছে। গতিকে আমি উদ্যোগী হোৱাৰ চেষ্টা কৰিব লাগে। উদ্যোগী হোৱাৰ চেষ্টা কৰাৰ লগে লগে আমাৰ সমাজৰ পৰা নিবনুৱা সমস্যাটো দূৰ হ'ব। নিশ্চয় আমাৰ
মৌলানা নুৰুল আমিন কাছিমি চাহেব যিহেতু এজন উদ্যোগী ব্যক্তি আমাৰ চতিয়াৰ, যিখিনি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে যে নিজৰ অৰ্থনৈতিক দিশটো যদি মানে শক্তিশালী থাকে তেতিয়াহ'লে সমাজত প্ৰতিটো হক কথা, প্ৰতিটো মাছলা একদম হুবহু সত্যভাৱে আমি তাক উপস্থাপন কৰিব পাৰিম। আৰু নিজৰ আৰ্থিক অৱস্থা যদি মানে দুৰ্বল থাকে তেতিয়াহ'লে সেইখিনি কথা ক'বলৈ গ'লেও মানে হাজাৰবাৰ হ'লেও চিন্তা কৰিব লাগিব। আৰু ইছৰাৰ অধ্যক্ষ তথা আমাৰ অসম কণ্ঠৰ চুবাৰ গুৰু চাহেবলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।